উদ্ভিদৰ বিষয়ে জানো আহা খণ্ড 3 আজিৰ পাঠত আমি উদ্ভিদৰ শিপা আৰু ফুলৰ বিষয়ে আলোচনা কৰিম। শিপাৰ বিষয়ে জানিবলৈ আমি এটা ক্ৰিয়াকলাপ কৰোঁ আহাচোন। দুজোপা একে ধৰণৰ অপতৃণ শিপাৰে সৈতে মাটিৰ পৰা খান্দি উলিয়াই অনা হ'ল। এজোপা অপতৃণ শিপাৰে সৈতে আৰু আনজোপাৰ শিপাখিনি কাটি দুটা টাবত ৰুই লোৱা হ'ল। দুইটা টাবত সময়মতে পানী দিয়া হ'ল। এসপ্তাহৰ পাছত উদ্ভিদ দুজোপা লক্ষ্য কৰিলে কি দেখিবা বাৰু? শিপাৰে সৈতে থকা অপতৃণজোপা সজীৱ হৈ আছে, আনহাতে শিপা কাটি লোৱা অপতৃণজোপা মৰহি গৈছে। এই ক্ৰিয়াকলাপটোৰ পৰা আমি শিপাৰ এক অতি গুৰুত্বপূৰ্ণ কামৰ বিষয়ে বুজিব পাৰিলোঁ। আমি জানিব পাৰিলোঁ যে শিপাই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষণ কৰে। অন্য এটা ক্ৰিয়াকলাপৰ জৰিয়তে শিপাৰ আন কামৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহাচোন। এটা পাত্ৰত অলপ তিয়াই লোৱা কপাহ লৈ তাত দুটামান মাহজাতীয় বীজ লোৱা হ'ল। কপাহখিনি তিয়াই ৰখাৰ ব্যৱস্থা কৰা হ'ল। এসপ্তাহৰ পাছত এই বীজবোৰৰ পৰা গজালি ওলাব। এতিয়া এই মাহবোৰ কপাহৰ পৰা পৃথক কৰিবলৈ চেষ্টা কৰাচোন। কপাহৰ পৰা শিপাবোৰ সহজে পৃথক কৰিব পৰা নাযাব। এই ক্ৰিয়াকলাপটোৰ পৰা আমি ইয়াকে বুজিব পাৰিলোঁ যে শিপাই গছজোপাক মাটিত খামুচি ধৰি ৰখাত সহায় কৰে। আমি ইতিমধ্যে জানিলোঁ যে উদ্ভিদে বিভিন্ন ধৰণৰ কাণ্ড আৰু পাত ধাৰণ কৰে। উদ্ভিদৰ শিপায়ো তেনে কোনো বৈশিষ্ট্য দেখুৱায় নেকি বাৰু? চিত্ৰত দেখুওৱা উদ্ভিদ দুজোপাৰ শিপাবোৰলৈ লক্ষ্য কৰা। ক উদ্ভিদজোপাত এডাল প্ৰধান শিপাৰ পৰা কিছুমান সৰু সৰু শিপা ওলাইছে। এনেধৰণৰ শিপাক মুখ্যমূল বোলে। আনহাতে খ উদ্ভিদজোপাৰ গুৰিৰ পৰা কিছুমান একেধৰণৰ মিহি শিপা ওলাইছে। এনেধৰণৰ শিপাক গুচ্ছমূল বোলে। এতিয়া তোমালোকে যদি মুখ্যমূলযুক্ত কিছুমান উদ্ভিদৰ পাত আৰু গুচ্ছমূলযুক্ত কিছুমান উদ্ভিদৰ পাতবোৰ লক্ষ্য কৰা, তেতিয়া দেখা পাবা যে মুখ্যমূলযুক্ত উদ্ভিদৰ পাতবোৰ জাল হীৰাবিন্যাসযুক্ত আৰু গুচ্ছমূলযুক্ত উদ্ভিদৰ পাতবোৰ সমান্তৰাল হীৰাবিন্যাসযুক্ত। ফুল। আমি সকলোৱে বিভিন্ন ধৰণৰ উদ্ভিদ দেখিছোঁ। এজোপা উদ্ভিদৰ ফুল হ'ল এনে এটা অংশ যি উদ্ভিদজোপাক সহজে মনত ৰখাত সহায় কৰে। এপাহ সম্পূৰ্ণকৈ ফুলা ফুল আৰু এটা ফুলৰ কলি লোৱা হ'ল। ফুলি থকা ফুলপাহৰ আটাইতকৈ চকুত পৰা অংশটোক পাহি বোলে। এইবাৰ কলিটোলৈ মন কৰা। কলিটোত থকা পাত সদৃশ অংশবোৰক বেটুপাত বা বৃত্তি বোলে। আমি যদি বিভিন্ন প্ৰকাৰৰ ফুলৰ পাহি আৰু বেটুপাতসমূহ পৰ্যবেক্ষণ কৰোঁ, তেতিয়া দেখা পাম যে এপাহ ফুলত থকা বেটুপাত আৰু পাহিৰ সংখ্যা একে বা বেলেগ হ'ব পাৰে। এপাহ ফুলৰ বেটুপাত সংলগ্ন হ'লে পাহিবোৰ সদায় সংলগ্ন হৈ নাথাকিবও পাৰে। ফুলৰ আন অংশবোৰ জানিবলৈ চিত্ৰখন মন কৰাচোন। চিত্ৰখনত তোমালোকে ফুলৰ পুংকেশৰ আৰু গৰ্ভকেশৰ দেখিবলৈ পাইছা। পুংকেশৰৰ বিভিন্ন অংশবোৰ হ'ল পুংধানী, পুংদণ্ড আৰু গৰ্ভকেশৰৰ বিভিন্ন অংশবোৰ হ'ল গৰ্ভদণ্ড, গৰ্ভমুণ্ড আৰু গৰ্ভাশয়। এপাহ ফুলৰ গৰ্ভাশয় এটা কাটি চালে তাৰ ভিতৰত সৰু সৰু মণি আকৃতিৰ গঠন দেখা পাবা। এইবোৰক ডিম্বক বোলে। সকলোবোৰ ফুলতে অৱশ্যে আমি ইতিমধ্যে আলোচনা কৰা ফুলৰ প্ৰতিটো অংশ নাথাকিবও পাৰে। ছাত্ৰ ছাত্ৰীসকল, আজি আমি পাঠত আলোচনা কৰা মূল কথাখিনি পুনৰ মনত পেলাওঁ আহাচোন। শিপাই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষণ কৰি গছজোপাক মাটিত খামুচি ধৰি ৰখাত সহায় কৰে। শিপা প্ৰধানতঃ দুই প্ৰকাৰৰ, মুখ্যমূল আৰু গুচ্ছমূল। যিবোৰ উদ্ভিদৰ পাত জাল হীৰাবিন্যাসযুক্ত সেইবোৰত মুখ্যমূল আৰু যিবোৰৰ পাত সমান্তৰাল হীৰাবিন্যাসযুক্ত সেইবোৰ উদ্ভিদৰ শিপা গুচ্ছমূল। এপাহ ফুলৰ অংশবোৰ হৈছে বেটুপাত, পাহি, পুংকেশৰ আৰু গৰ্ভকেশৰ। ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজিৰ পাঠ ইমানতে সামৰিছোঁ। ধন্যবাদ।